Hello everyone, আপোনালোক সকলোকে মোৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো। আপোনালোকক আজি আখৈ কেনেদৰে প্ৰস্তুত কৰা হয় তাকে অকনমান দেখুৱাম বুলি লৈছো আৰু ভিডিঅটো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব। কেৰাহী এখনত অলপমান বালি ভালৰে গৰম কৰি লোৱা হৈছে। দেখিছে বালিখিনি ভালকে গৰম কৰি লোৱা হৈছে যাতে ইয়াত ধানখিনি দি দিয়া লগে লগে ভালদৰে আখৈখিনি ফুটে আৰু ওলাই আৰু গৰম হৈ থকা বালিখিনিত ধান এমুঠি দি দিছে। ধান এমুঠি দুমুঠি এনেকৈ কম কমকৈ দি লয় যাতে যেতিয়া ধানটো ফুটি আখৈ হৈ যায় য'ত উফৰি পৰেগৈ সেইবাবে কম কমকৈ দি লয় যাতে ধানখিনি কমকৈ ফুটে। এয়া দেখিছে ধুনীয়াকৈ লৰাই আছে। ধানখিনি বালিখিনি গৰম কৰি লৈ পিনি ধানখিনি গৰম হ'ব দিছে। ধানখিনি গৰম হ'লে মানে ধানটো ফুটি আখৈ হৈ ওলাই আহে। এটা দুটাকৈ ধানৰ পৰা আখৈ ওলাইছে আৰু দেখিছে এয়া এটা এটাকৈ ফুটিছে। এনেদৰে সকলোখিনি ধান ফুটি ধুনীয়াকৈ আখৈ হৈ ওলাই যাব। চাই থাকক ভিডিঅটো। এয়া ধান ফুটি ফুটি আখৈ ওলাইছে। খৰাহিটো এনেদৰে ঢাকি দিয়া হৈছে যাতে আখৈখিনি উফৰি য'ত নপৰেগৈ, নহ'লে বহুত দিগদাৰ হৈ যায়। এয়া দেখিছে ধান ফুটি আখৈ ওলাইছে। খৰাহিটোৱে ঢাকি দিয়া হৈছে। বাঁহৰ খৰাহিয়ে ঢাকি দিয়ে। আমাৰ বাঁহৰ খৰাহি বৰ্তমান নাই, সেইবাবে পিতলৰ খৰাহিটো ইউজ কৰিছে। আখৈ ধান আৰু বালি সকলোখিনি এনেদৰে খৰাহিটোত লৈ লৈছে। এতিয়া কেৰাহীখনৰ ওপৰতে এনেদৰে চালি দিছে। চালি দিলে বালিখিনি তললৈ গুচি যাব আৰু আখৈখিনি ওপৰতে থাকিব। তেতিয়া মানে বালিখিনিৰ পৰা আখৈখিনি পৃথক হৈ যাব। এয়া দেখিছে এয়া আখৈ প্ৰস্তুত হৈ গ'ল আৰু এতিয়া বনাই আছে আৰু আখৈ আৰু ফুটুৱাই আছে। এইখিনি বৰ্তমান হৈছেগৈ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।